নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে। মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা তেনেই সাধাৰণ মিক্স দালিৰ ৰেচিপি। যদি আপোনালোকে এনেদৰে বনাই খোৱা নাই তেতিয়াহ'লে বনাই খাই চাবচোন, বহুত ভাল লাগে। যদি মই এনেধৰণৰ ৰেচিপি ভিডিঅ' আপোনালোকলৈ আগবঢ়োৱাটো বিচাৰে তেনেহ'লে মোক কমেণ্ট বক্সত জনাব। তেতিয়াহ'লে চাওঁ আহকচোন, আজি আমি মিক্স দালিখননো কেনেদৰে সোৱাদ লগাকৈ বনাই তুলিছোঁ। এয়া মই দালিখিনি 2 ঘণ্টাৰ আগতে তিয়াই ৰাখিছিলোঁ। এতিয়া মই এইখিনি ভালদৰে ধুই লৈ প্ৰেছাৰ কুকাৰত সিজিবলৈ দিম। আৰু মই এতিয়া নিমখটো ইয়াতে এড কৰি দিছোঁ। আৰু মই প্ৰেছাৰত 5টা চিটি মাৰিব দিম। দালিখিনি অলপমান ভালকৈ সিজিলে ভাল লাগে খাবলৈ। আৰু এতিয়া চাওঁ আহকচোন মছলা কি লৈছোঁ। এয়া মই আদা নহৰু আৰু কেঁচা জলকীয়া লৈছোঁ। পিঁয়াজ এটা লৈছোঁ। এয়া মই তেজপাত 2 খিলা লৈছোঁ, গোটা জিৰা কেইটামান, তাৰপাছত 2টা শুকান জলকীয়া লৈছোঁ। শুকান জলকীয়াকেইটা মোৰ জ্বলা আছে। আৰু 2টা বিলাহী মই এনেধৰণে পুৰি লৈছোঁ, তেতিয়া সোৱাদটো ভাল লাগে আৰু গলিও যায় ধুনীয়াকৈ। এতিয়া মই এই পিঁয়াজটো কুটি ল'ম আৰু আদা নহৰুখিনি পিচি ল'ম, জলকীয়াখিনিও পিচি ল'ম। এয়া চাওকচোন, দালিখিনি 5টা চিটি মৰাৰ পিছত কি ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইয়াৰ পানীখিনি এক্সট্ৰা কৰি লৈছোঁ। এয়া পানীখিনি মই এক্সট্ৰা কৰি লৈছোঁ দালিৰ পৰা। এতিয়া গেছটো জ্বলাই মই কেৰাহী এখন গৰম হ'ব দিম। কেৰাহীখন গৰম হৈ অহাত মই তেল দিছোঁ। তেলখিনি গৰম হৈ আহিলে মই তাতে গোটা জিৰাকেইটা দি দিছোঁ আৰু শুকান জলকীয়াকেইটাও দি দিছোঁ। জিৰাখিনি ভালদৰে ফুটিবলৈ দিব। গেছৰ ফ্লেমটো মই ল' কৰি ৰাখিছোঁ। এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। ল' ফ্লেমতে ভাজিব পিঁয়াজখিনি। মই পিঁয়াজখিনি অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিম। তেজপাত 2 খিলাও দি দিছোঁ। তেজপাত 2 খিলা আগতেই দিলে মানে ক'লা হৈ যায় আৰু গোন্ধটো ভালকৈ নোলায়। এতিয়া মই আদা নহৰু আৰু জলকীয়া যে পেষ্ট কৰি লৈছিলোঁ সেইখিনি দি দিম। আৰু এইখিনিও মই কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। আৰু এই মছলাখিনি ভাজোঁতে সদায় গেছৰ ফ্লেমটো ল' কৰি ৰাখিব, নহ'লে পিঁয়াজখিনি জ্বলি আহিব। ভালদৰে এইখিনি মিক্স কৰি ল'ম। অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে মই ভাজি ল'ম। দেখিছেনে ৰংটো চেঞ্জ হৈছে। এতিয়া মই অথনি বিলাহীখিনি কাটি লৈছিলোঁ যে সেইখিনি দি দিম। সৰু সৰুকৈ কাটি লৈছোঁ মই, এনেও গলিয়ে যাব। ভালদৰে ভাজি ল'ম এইখিনি। মই যিহেতু নিমখ দিয়েই দিছিলোঁ, গতিকে মই অকণমান নিমখ দিছোঁ যাতে ভালদৰে গলি যায়। হালধি দি দিছোঁ। অকণমান আধা চামুচমান জিৰা গুড়া দিছোঁ মই। আৰু আধা চামুচমান ধনিয়া গুড়া দিছোঁ। মছলাখিনি ভাজোঁতে সদায় সাৱধানে ভাজিব যাতে তলত লাগি নাযায়। সেইকাৰণে মই অকণমান পানী দি পেলাই ভালদৰে তেল বিৰিঙি অহালৈকে ভাজি ল'ম। তেতিয়া মছলাখিনি ভালদৰে ভাজ খালে দালিখিনি খাবলৈ সোৱাদ হয়। মই অকণমান পানী এড কৰি দিছোঁ। এতিয়া মছলাখিনি মই তেল বিৰিঙি অহালৈকে ভাজি ল'ম। এয়া চাওকচোন, মছলাখিনিয়ে তেল এৰি দিছে। ইমানলৈকে মই ভাজি ল'ম আৰু চাওকচোন কিমান ধুনীয়াকৈ তেলখিনি এৰি দিছে। এতিয়া মই ইয়াতে দালিখিনি দি দিছোঁ। দালিখিনি মই পানীৰ সৈতে দিয়া নাই, পানীখিনি এক্সট্ৰা কৰি লৈছিলোঁ। গতিকে এতিয়া মই দালিখিনি দি দিছোঁ। দালিখিনি মই মছলাৰ লগত অলপমান সময় ভাজি ল'ম। তেতিয়া এনেদৰে ভাজি ল'লে মানে মছলাৰ লগত দালিটো ভালদৰে মিক্স হৈ যায় আৰু খাবলৈও বহুত ভাল লাগে।
পানীৰ লগত একেলগে দি দিলে দালিখিনি সেৰেকা নিচিনা লাগে। এতিয়া ভালদৰে মছলাৰ লগত দালিটো মিক্স হোৱালৈকে মই ভাজি ল'ম। এয়া চাওকচোন কি ধৰণে মিক্স হৈ গৈছে, দেখি ধৰিব পাৰিছে নিশ্চয়। এয়া ওচৰৰ পৰা দেখাই দিছোঁ। এতিয়া মই অথনি এক্সট্ৰা কৰি ৰখা পানীখিনি দি দিছোঁ। যদি আপোনালোকৰ শুকান জলকীয়াখিনিত জাল নাথাকে তেতিয়াহ'লে ইয়াতে ৰেড চিলি পাউডাৰ এড কৰিব পাৰে। মই দিয়া নাই কাৰণ মোৰ শুকান জলকীয়াখিনিত জাল আছিলে। এনেকৈ মোৰ দালিখিনি খাবলৈ জ্বলা হৈছিলে আৰু টেষ্টি হৈছিলে। দুটা উতল অহালৈকে মই এনেদৰে উতলাই দিম দালিখিনি। এয়া চাওক উতল আহিছে। বৰ ধুনীয়া লাগে দালিখিনি খাবলৈ, বিশেষকৈ ভাজি লোৱাৰ কাৰণে দালিখিনিৰ টেষ্টটো এটা বেলেগ হয়। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই তেতিয়াহ'লে বনাই খাই চাব। কি ধুনীয়া ৰং এটা আহিছে। ইমানলৈকে মই উতলাম আৰু এয়া চাওকচোন। মই আপোনালোকক পৰিৱেশন কৰি দেখাই দিছোঁ। এনেধৰণৰ দালি আপোনালোকে ৰুটি বা ভাত দুইটাৰে লগতে খাব পাৰিব। মোৰ হাজবেণ্ডে খাই বহুত ভাল পায়, সেইকাৰণে মই বনাইছিলোঁ। এয়া চাওকচোন কি ধুনীয়া ৰং এটা আহিছে আৰু খাবলৈও বহুত সোৱাদ লগা হয়। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। ৰেচিপিটো ট্ৰাই কৰাৰ লগতে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব।